আমাৰ জুবিন গাৰ্গৰ মানে প্ৰথম এলবামৰ নাম দিছিলে আৰু ইমান এটা পাহৰিয়ে থাকে আৰু টেনশ্যনত সময়ৰ অকণমান অভাৱ হৈছে তথাপিও ইমান এটা বেয়া হোৱা নাই ভালেই হৈছে আৰু হয় আৰু আমাৰ পুলিচ প্ৰশাসনৰ আৰু চেকিং ব্যৱস্থাও ভালেই আছে কোনেও তেনেধৰণৰ একো মানে নকল চকল কৰিব পৰা নাই তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেনেকুৱা প্ৰশ্ন আহিছে পেপাৰখিনি প্ৰশ্ন ভালেই আহিছে ইজি আহিছে পাঁচটামান মানে ধৰক অসমৰ হেৰি ষ্টেট এনিমেল কি হয় তেনেকুৱা ধৰণৰ তাৰপিছত লটাছটো কোনটো ষ্টেটৰ মানে ফুল হয় হয় তেনেকুৱা ধৰণৰ আৰু মেথছখিনি অকণ হাৰ্ড আহিছে আৰু বাকী ৰিজনিংখিনি বহুত ইজি আহিছে প্ৰশ্নখিনি তেনেকুৱাই মেথছৰ আহিছে তাৰপিছত ৰিজনিং আহিছে আৰু প্ৰশ্ন আচলতে যথেষ্ট সহজেই আহিছে মনততো বিশেষ তেনেকুৱা নাইকিয়া ত্ৰিকোণমিতি কিছুমান আহিছে তাৰপিছত মেথছ ৰিলেটেড আহিছে জেনেৰেল নলেজৰ আহোমৰ যুদ্ধ আহিছে মোগলৰ যুদ্ধ আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বেছিকৈ আহিছে পৰীক্ষা আপোনাৰ মোটামুটি ভালেই হৈছে যিমানখিনি প্ৰিপেৰেশ্যন কৰিছিলোঁ সেই অনুমমে ভালেই হৈছে প্ৰশ্ন কিবা মনত আছে নেকি 2-3টামান প্ৰশ্ন মনততো আছে মানে কিন্তু মেইন কথাটো কি হ'ল যিহেতু ইমানখিনি নিৰাপত্তা মানে হেৰিৰ মাজত আপোনাৰ পৰীক্ষাটো পাতিছে আৰু যিহেতু লিখিও মানে আপোনাৰ যিখন এডমিট তাতো আমাক লিখি আনিবলৈ দিয়া নাই সেইহেতুকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ তেখেতলৈ মানে শ্ৰদ্ধা জনাই মই প্ৰশ্ন মনত আছে যদিও নকওঁ বেয়া নাপাব তাৰ বাবে ঠিক আছে বাৰু হেৰি কি কয় ড্ৰাইভাৰ আপোনালোক ধৰক যিহেতু ড্ৰাইভাৰৰ পদ ড্ৰাইভিং সম্পৰ্কত একো প্ৰশ্ন নাহিল ড্ৰাইভিং সম্পৰ্কত কোনো ধৰণৰ প্ৰশ্ন আপোনাৰ অহা নাই অহা নাই আপোনাৰ আহিব লাগিছিল নেকি আহিব লাগিছিল কাৰণ ইয়াত আপোনাৰ কি হয় কিছুমান ধৰি লওক ড্ৰাইভাৰ বৃত্তি কৰি থকা যুৱকে ইয়াত এই ইণ্টাৰভিউটো দিছে তেওঁলোকে যদি ড্ৰাইভিং সম্পৰ্কে অলপ প্ৰশ্ন পোৱালে আৰু প্ৰায়বিলাক ধৰি লওক ড্ৰাইভাৰ কৰি থকা ল'ৰাবিলাক পঢ়া শুনাৰ পৰা বহুত দূৰতে আঁতৰি থাকে মানে ধৰি লওক এনেকুৱা জিকে বা তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অকণ অসুবিধা পায় কিন্তু তেওঁলোকক ছিগনেল বা তেনেকুৱা টাইপৰ প্ৰশ্ন যদি সুধিলেহেঁতেন তেওঁলোকৰ অলপ মানে সুবিধা হ'লহেঁতেন ধৰক এটা প্ৰশ্ন কওকচোন কেনেধৰণৰ প্ৰশ্ন হ'ব লাগিছিল আপোনাৰ মতে ধৰি লওক চিম্পুল আমাৰ কাজিৰঙাৰ ভিতৰত স্পীড লিমিট কিমান হ'ব লাগে বা আপোনাৰ ৰাস্তাইদি যদি ইমাৰ্জেঞ্চি কোনকেইখন গাড়ীক ছাইড দিব লাগে ফাৰ্ষ্ট তেনেকুৱাবিলাক কুৱেশ্যন অলপমান যদি আহিলে তেনেকুৱা আপোনাৰ ধৰি লওক ছিট বেল্ট নামাৰিলে কেনেকুৱা ধৰণৰ ধাৰা লগায় বা আপোনাৰ মোবাইল ফোন ইউজ কৰি থাকোঁতে যদি গাড়ী চলাওঁতে মোবাইল ফোন ইউজ কৰে তেনেহ'লে তেওঁলোকৰ লাইচেঞ্চখন বাতিল হয় নে নহয় বা কোনটো মানে অপৰাধত বাতিল কৰিব পাৰে লগতে তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হ'লে ভাল আছিল অলপমান